বিবি আছাম ইউটিউব চেনেল তৰফৰ পৰা আৰু মোৰ ফেচবুক পেজৰ তৰফৰ পৰা আৰু আমাৰ বিল আছে অসম চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ইভি চালক সন্থালৈ যিটো আমাৰ ইভি ইউনিয়ন আছে তেওঁলোকলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে এইটো দিশত সফল হওক আৰু আমাৰ চৰাইদেউবাসী ৰাইজে অসম তথা সমূহ চৰাইদেউবাসী ৰাইজে ভিডিঅ'টোত যি মানে একো নকৰিলে ক'লেও আপোনাৰ সম্পূৰ্ণ নাচালেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে যি দুখীয়া দৰিদ্ৰ যিজনৰ মানে এইটো আমাৰ সহায়ৰ হাত তেওঁলোকলৈ আগবঢ়াব পৰা যায়। এনেকুৱা এজন ব্যক্তিলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ, মই বিবি আছে আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বিবি আছাম ইউটিউব চেনেল লগতে ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি ইমান বহুত দিন হ'ল ভিডিঅ' আপলোড কৰা নাছিলোঁ, আজি ভিডিঅ' এটা আপলোড কৰিছোঁ আমাৰ চৰাইদেউবাসী তথা সোণাৰীবাসী আৰু লগতে যিসকল চৰাইদেউ আমাৰ যি আছাম মেডিকেল কলেজ সোণাৰীত অৱস্থিত যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা মেডিকেল ট্ৰিটমেণ্ট কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা আহে আৰু তেওঁলোকক সোণাৰী নগৰৰ মাজে পোৱাৰ লগে লগে তেওঁলোকৰ মেডিকেল কলেজলৈ যাবৰ কাৰণে ধৰক আমাৰ ৰজাপুখুৰীলৈ যাবৰ কাৰণে বহুতো অসুবিধা হৈ যায়। বহুতো মানুহৰ পইচা অসুবিধা হয়, বহুতো কিবা বস্তু বাহিনী বিক্ৰী হওক মেডিকেললৈ আহিবলগীয়া হয়। তেনে ক্ষেত্ৰত ইয়াৰ পৰা ৰজাপুখুৰী মেডিকেল যাবৰ কাৰণে বহুতো সমস্যাৰ সন্মুখীন হৈ গৈছে। এই আৰু মোৰ ভিডিঅ'টো মই আগতে আপোনালোকক কৈ আছিলোঁ যে যিসকলে মোৰ ভিডিঅ' চাই আছিলে আৰু মোৰ এজন যি আমাৰ জীৱন আৰু সংস্থাপনে মোৰ ইণ্টাৰভিউ লওঁতে মই কৈছিলোঁ যে যিহেতু মই আজি বেছিকৈ আনন্দিত হৈছোঁ, কিয়নো আগতে যিটো ময়ো কাম কৰি আছিলোঁ সেই কামটো কৰিবলৈ এতিয়া ইভি সন্থা ইভি চালকসকল বিকাশত্ব উত্তম দা আৰু আমাৰ যিসকল নতুনকৈ আমাৰ সোণাৰী ইভি সন্থাসকল ওলাই আহিছে। তেওঁলোকে দেখিছে মই দেখাই দিছোঁ মানুহৰ বাবে প্ৰতি বুধবাৰে তোমালোকৰ ইভি অটলফালৰ পৰা দুখীয়া চিকিৎসা ৰজাপুখুৰী মেডিকেললৈ বিনামূলীয়া সেৱা আগবঢ়াব। এইটো কেনেধৰণে কি কৰিব মই মোৰ মুখেৰে বেছিকৈ কৰিবলৈ ভাল নাপাওঁ। সেয়ে ইভি চালকসকল আছে, সভাপতি সম্পাদক সমীক্ষ কৰি তেওঁলোকৰ সদস্যসকল আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিব লওক। এইপিনে আছে আমাৰ বিকাশ দত্ত ডাঙৰীয়া আৰু আমাৰ এইপিনে আছে উত্তম দা। কি ক'ব? মানে কি হ'ল কথাটো, আমি অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আমি মানে আমি ইভি লৈ যাওঁতে বহুত ব্যক্তিয়ে আৰ্থিকভাৱে আমি দেখিছোঁ তেওঁলোকে মানে পঞ্জীয়ন কৰিবৰ কাৰণে 10 টকা হাতত নাথাকে। সেয়েহে মই এটা মনত কথাটো ভাবিলোঁ যে দীপাংকৰ লগত মই পাতিলোঁ যে আমি যদি এনেকুৱা এটা কাম কৰিব পাৰোঁ তেতিয়া কেনে হয়। তেতিয়া দীপাংকৰে মোক ক'লে যে আৰু ইভি আমাৰ টুটুদাহঁত আছে, টুটুদা কেনে গ'ল, টুটুদা এইফালে টুটুদা আছে, টুটুদাই মোক ক'লে যে বোলে এই কামটো কৰিলে ভাল হ'ব। তেতিয়া মই এটা ফেচবুক পোষ্ট দিছিলোঁ যে প্ৰত্যেক বুধবাৰে আমি সোণাৰী নগৰৰ পৰা ৰজাপুখুৰী মেডিকেললৈ দুখীয়া মানে পিছ পৰি থকা মানুহক যদি আমি অকণমান সহায় কৰিব পাৰোঁ, আমাৰ দৰে যদি আৰু 10খন যদি ইভি লগ লাগে তেতিয়া আমি বেছি ভাল হ'ব। আমি এতিয়া প্ৰত্যেক বুধবাৰে 2খনকৈ আমি ইভি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ লগত সহায় সহযোগ কৰিব বুলি সকলোৱে ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, কাৰণ আমাক সকলোৱে সহায় সহযোগ কৰিব বুলি আশা কৰিছোঁ। আমাৰ দীপাংকৰ দুটা আশা ক'ব। কি ক'বা দীপাংকৰ? আজি শুভ দিনটো আজিৰ পৰা আৰম্ভ কৰিছা, কি ক'বা? ভাল লাগিছে। আজি বহুত দিন ভাবি থকা যিটো প্ৰয়াস আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। তাকে আজিৰ পৰা ৰজাপুখুৰীলৈ যি ৰোগী আছে তেওঁলোকক প্ৰত্যেক বুধবাৰে আমাৰ ফালৰ পৰা 2খনকৈ অটো দিয়া হ'ব বিনামূলীয়া সেৱাৰ কাৰণে। আৰু আমাৰ এইপিনে টুটুদা আছে, টুটুদা কি ক'ব? মনৰ কথা কওক। আজি বহুত দিনৰ সপোন এটা হেৰি হৈছে, যিখিনি মানুহ দুখীয়া মানুহ যিখিনি আছে চিকিৎসাধীন, সেইকাৰণে প্ৰত্যেক বুধবাৰে 2খনকৈ ইভি দিয়া হ'ব চিকিৎসাধীন মানুহৰ কাৰণে বিনামূলীয়া। সোণাৰীৰ পৰা ৰজাপুখুৰীলৈ আমাৰ দিয়া হ'ব ইভি সন্থাৰ ফালৰ পৰা। সেয়ে ৰাইজৰ আৰু সহায় সহযোগিতাও লাগিব। ৰাইজে যিমান যি পাৰে ৰাইজে মানুহখিনিক জনাই দিব, যাতে প্ৰচাৰ কৰি দিব, যাতে আমাৰো এইখিনি আমি সফল হওঁ। বিবি আছাম ইউটিউব চেনেল তৰফৰ পৰা আৰু মোৰ ফেচবুক পেজৰ তৰফৰ পৰা আৰু আমাৰ বিল আছে অসম চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ইভি চালক সন্থালৈ যিটো আমাৰ ইভি ইউনিয়ন আছে তেওঁলোকলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে এইটো দিশত সফল হওক আৰু আমাৰ চৰাইদেউবাসী ৰাইজে অসম তথা সমূহ চৰাইদেউবাসী ৰাইজে ভিডিঅ'টোত যি মানে একো নকৰিলে ক'লেও আপোনাৰ সম্পূৰ্ণ নাচালেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে যি দুখীয়া দৰিদ্ৰ যিজনৰ মানে এইটো আমাৰ সহায়ৰ হাত তেওঁলোকলৈ আগবঢ়াব পৰা যায়। এনেকুৱা এজন ব্যক্তিলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সেয়ে বেছি বিশেষ কথা নকওঁ আৰু সকলোৱে গম পালে আপোনালোকক সকলো দেখাই দিছোঁ। কিন্তু আমাৰ ইভি চৰাইদেউ সোণাৰী ইভি চালকসকলক সকলোকে দেখাই দিছোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। শেষত